এভৰিৱান সকলোলৈকে দেৰিকে হ'লেও দীপাৱলীৰ শুভকামনা থাকিল আজি আমি ইয়াতে দীপাৱলী উদযাপন কৰিবলৈ গৈ আছো ইয়াতে সকলো ফেষ্টিভেল উইকেণ্ডত পাতা হয় গতিকে আজি সানডে ইয়াতে পাতিব চাৰিজনীকে ছোৱালীক মই শাৰী পিন্ধাই পঠালো ইউএছৰ দুজনী আৰু এজনী কোৰিয়াৰ আৰু এজনী হ'ল জাপানীজ গতিকে সিহঁতক সকলোকে মই ইণ্ডিয়ান বনাই পঠালো কানফুলি সানফুলি ঝুমকা চুমকা সব পিন্ধাই পঠাইছো শাৰীৰ লগতে সিহঁতক আমি এতিয়া গৈ পেলাই তাত আকৌ লগ পাম ঠিক আছে আমি গৈ আছো তাতে আকৌ লগ পাম এয়া হ'ল ইয়াংইন তাই কোৰিয়াৰ আৰু তলত আছে নাওমি তাই জাপানৰ আৰু প্লেটন তাই হ'ল ইউএছৰ এয়া গোটেইকেইজনীয়ে চাহ ভাল পায় সেইকাৰণে মই চাহ পকোৰা আৰু পায়স বনাইছিলোঁ ইহঁতৰ কাৰণে ইহঁত তিনিজনী যাব এতিয়া লৰেনে দৌৰা দৌৰিকৈ পিন্ধি মেলি তাই গুচিয়ে গ'ল এই আমাৰ মহাৰাজাই ওলাইছে এই মনো হাই কোৱা আমি ওলাই আহিলোঁ বেছি দূৰত নহয় ওচৰতে 5 মিনিটত পাই যায় আমি আহি পাই গ'লোঁ এয়া সকলোৱে ফুলজাৰি জ্বলাই আছে ইণ্ডিয়ান ফেষ্টিভেল বুলি ক'লে ইয়াৰে মানুহবোৰে আহিব খুব মানে ভাল পায় কাৰণ জানে খুব ফূৰ্তি হয় আৰু ইণ্ডিয়ান খানাও বহুতৰে প্ৰিয় গতিকে সকলোৱে আহিব বিচাৰে ফূৰ্তি কৰিব বিচাৰে বাপেক পুতেকেও ফুলজাৰিত ধৰিছে মইহে অকল ভিডিঅ' বনোৱাত ব্যস্ত আপোনালোকক দেখাম বুলি নাইলে ফাৰ্ষ্ট বাৰৰ বাবে এনেকে দিৱালী উদযাপন কৰিছে সি ফুলজাৰিও আগতে এনেকে জ্বলাই পোৱা নাই ভয় নকৰাকে সি নিজ হাতেৰে ধৰিছে মোৰ সেইকাৰণে বহুত ভাল লাগি আছে তাক এনজয় কৰা দেখি মই এবাৰ চাৰিওপিনে দেখাই দিওঁ ঠাইখিনি বহুত ধুনীয়াকে সজাইছে পুলৰ পাৰত বেছি ঠাই নাই কিন্তু এয়া বহুত সৰু সৰু লাইটছেৰে মানে গোটেইফালে সজাই দিছে আৰু এয়া একুৰা প্ৰকাণ্ড জুই জ্বলি আছে ইয়াৰ চাৰিওপিনেও সৰু সৰু লাইটছবিলাক লগাই দিছে বহুত ধুনীয়া দেখা হৈছে এই জুইকুৰা বহুত কামত আহিছে কাৰণ বহুতে চুৱেটাৰ পিন্ধা নাই আৰু ঠাণ্ডাও পৰিছে আৰু এইপিনে হ'ল খোৱা লোৱাৰ ব্যৱস্থা বহুত আইটেমছ আছে চাহ কফি মাটন বিৰিয়ানী পকোৰা চিঙৰা কেক পাই চানপাপৰি কাজু বৰফি গোলাপ জামুন এনেকুৱা ঢেৰ বস্তু আছে মানে খাই শেষ কৰিব নোৱাৰি এতিয়া সকলোৱে খোৱাত ব্যস্ত হৈ পৰিছে আৰু মই ভিডিঅ'ই বনাই আছোঁ আপোনালোকক দেখাম বুলি কিন্তু ইয়াৰ পিছত আহি আছে আচল কাৰ্যসূচী সকলোৱে মিলি ডেন্স কৰিব গতিকে ময়ো ফটাফট খাই লৈ পৰৱৰ্তী কাৰ্যসূচীৰ বাবে ৰেডি হওঁ খাই উঠিয়াই একদম ভৰ্তি পেট লৈ জঁপিয়াই নাচিব যিহেতু অকণমান অসুবিধা গতিকে সকলোৱে ফটো উঠিলে আমিও উঠিলোঁ মই কেইখনমান ফটো দি দিছোঁ ইয়াৰ পিছত আহিব আচল কাৰ্যসূচী এয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ হৈ গৈছে মই হাঁহি তত পোৱা নাই মানে যিয়ে যেনেকৈ পাৰে যি পায় তাকে নাচিছে ইয়াক ডেন্স বুলি ক'ব পাৰি নে নোৱাৰি নাজানো কিন্তু ভাল লাগিছে সকলোৱে প্ৰাণ খুলি নিজৰ ইচ্ছামতে পাৰক নোৱাৰক নাচিছে আৰু মানে সিহঁতে পুৰা একদম মানে ডেন্স কৰিব ট্ৰাই কৰি আছে ষ্টেপছবিলাক শিকাই দিব কয় আৰু সিহঁতে কপি কৰিব ট্ৰাই কৰে লৰেনে মোক কৈ আছিলে মোক কেইটামান ষ্টেপ শিকাই দিয়া মই বোলো মই যে ডেন্সত যে মই একদম মানে জিৰো আৰু মোৰ দ্বাৰা নহ'ব পিছত ল'ৰাকেইটাই শিকাই আছে সিহঁতে কপি কৰি আছে আৰু ট্ৰাই কৰি আছে
ৰঙীন ইহঁতে কথা পাতি আছে আৰু বেলেগে ডান্স কৰা চাই আছে ইহঁতে একো গান বাদ দিয়া নাই হিন্দী পাঞ্জাবী মালায়ালম তেলেগু মানে চব লগাই দিছে এপিনৰ পৰা আজি তাৰ মানে পুৰা মুডত আছে আৰু মানে মেম্ফিছ পুৰা হিলাই দিব সুন্দৰকৈ স্কটিছ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে এই ড্ৰেছটোৰ নাম হ'ল কেল্ট এইটো নীল এণ্ড স্কাৰ্টৰ নিচিনা আৰু এই ড্ৰেছটো সদায় ক্ৰছ-চেক পেটাৰ্ণত বনোৱা হয় আৰু এই পেটাৰ্ণটোৰ এটা নিৰ্দিষ্ট নাম আছে তাক টাৰ্টান বুলি কয় আৰু তেওঁ যিটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাই আছে সেইটোও স্কটিছ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় এইটোৰ নাম হ'ল বেগপাইপ খুব ভাল লাগিছে তেওঁ ইমান ধুনীয়াকৈ নিজৰ দেশৰ ড্ৰেছ পিন্ধি আহিছে আৰু নিজৰ দেশৰ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্টটো ইমান ধুনীয়াকৈ বজাই আমাক শুনাইছে এইকেইজনে মানে আজি নাচিম বুলিয়ে আহিছে ইয়াতেও ষ্টাৰ্ট দিছে আৰু পুৰা ষ্টেপছবিলাক চাই মানে হাঁহি হাঁহি পাগল হৈ যাব লাগে ব্লু পিন্ধা ছোৱালীজনীয়ে তাই মোক অলপ আগতে কৈ আছিলে তাইক ফ্ৰেণ্ড এজনীয়ে ইনভাইট কৰিছিলে ইয়াতে দিৱালীৰ পাৰ্টিত তাই মানে কৈছে আৰু মই ভাবিছিলোঁ ভাল লাগিব গৈ পেলাই কিন্তু ভাবা নাছিলোঁ যে ইমান বেছি ভাল লাগিব ইমান বেছি ফূৰ্তি হ'ব মানে তাইক বিৰাট ফূৰ্তি মই বুলি কৈছোঁ আমাৰ ইণ্ডিয়ানছবিলাক এনেকুৱাই আমি সদায় হাঁহি ফূৰ্তি কৰি ভাল পাওঁ আমি উৎসৱ পাতি ভাল পাওঁ আনন্দ কৰি ভাল পাওঁ Appreciate it. You can take our lives, but not our freedom! One more? Sure. Let's go! I don't know. কিছু সময়ৰ বাবে আমি স্কটলেণ্ডলৈকে গুচি গৈছিলোঁ এটা শান্ত সুস্থ পৰিৱেশৰ সৃষ্টি হৈছিলে এতিয়া আকৌ বেক টু বলিউড সকলোৱে আকৌ ডেন্স কৰিব ষ্টাৰ্ট কৰিছে পুৰা আৰু মানে পুৰা মস্তি কৰাৰ মুডত আহি গৈছে He got some coffee.
really their family. Like a Christian, like dying, coming out on the other side. আমাৰ তাত যেতিয়া কালী পূজা হয় কিছুমান মানে মাইকী মানুহৰ গাত কালী লম্ভ বুলি কয়। মোৰ এইটো পিংক নে অৰেঞ্জ টি চাৰ্ট পিন্ধা তাক দেখি পেলাই মোৰ এনেকুৱা লাগিছে তাৰ গাত যেন কালী লম্ভিছে আৰু মানে হেঁপাহ পলোৱাই নাচিছে আজি। দেহাটো যে কেইটা ভাঁজ দিছে মানে ঠিকনা নাই। ভাল লাগিছে, ইমান ফূৰ্তি কৰিছে। জুইকুৰাৰ চাৰিওপিনে ঘূৰি ঘূৰি সকলোৱে একেলগে নাচিছে। ইমান ভাল লাগিছে গোটেই পৰিৱেশটো, সঁচাকৈ বহুত ভাল লাগিছে। মই ইণ্ডিয়াতো মানে এনেকুৱা দিৱালী পোৱা নাছিলোঁ আৰু ইমান বেছি ফূৰ্তি মানে কেতিয়াও কৰা নাছিলোঁ মই দিৱালী। নাচিব পাৰে আমাৰ নাইলৰো কি ফূৰ্তি, একদম হাঁহি আছে আৰু পূৰা সিও নাচি আছে। বলিউড কলিউডৰ গানত জঁপিয়াই জঁপিয়াই নাচি সকলোৰে ভাগৰ ধৰিছে। এতিয়া আমেৰিকান মিউজিকত সকলোৱে নাচি আছে। আমি লাহে লাহে যাম আৰু আমাৰ নাইলৰো টোপনি ধৰিছে। 9:30 হৈয়ে গ'ল। ইমান ভিৰ সি কেতিয়াও এনেকৈ দেখা নাই, গতিকে তাৰ ভাগৰো লাগিছে, ভোকো লাগিছে। সি ভালকৈ খাব পৰা নাই, ইয়াতে চব মছলা আছে বস্তুবিলাকত, মিঠাই খাইছে অকল। আমি সকলোকে বাই বাই কৈ গুচি আহিলোঁ, কিন্তু মই পিছত গম পালোঁ মই এটা বহুত নিজে ভাল পোৱা বস্তু এটা মিছ কৰিলোঁ। সেয়া হ'ল মেহেন্দি। এই ডান্স শেষ হোৱাৰ পিছত সকলো ছোৱালীয়ে আনকি ল'ৰায়ো লগাইছে, মেহেন্দি লগালে। মই সেইটো মিছ কৰি দিলোঁ, কিন্তু যিয়ে নহওক বাকীখিনি যে পাইছোঁ সেইটোৱে বহুত ভাল লাগিছে। বহুদিনৰ পিছত ইমান বেছি ফূৰ্তি কৰিছোঁ আৰু এনেকুৱা অনুভৱ হৈছে মই যেন ইণ্ডিয়াত আছোঁ, USA-ত নাই। গতিকে খুব ভাল লাগিছে আজি। যাওঁতে যাওঁতে মই বোলো আমাৰ মেম্ফিছৰ ধুনীয়া ব্ৰিজখনো দেখাই যাওঁ। খুব ধুনীয়াকৈ কালাৰ চেঞ্জ কৰি আছে। আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব, আৰু প্লিজ যিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। পুনৰ লগ পাম মোৰ নেক্সট ব্লগত। তেতিয়ালৈকে বাই, সকলোৱে কুশলে থাকিব।